নমস্কাৰ ফাৰ্ষ্টত মোৰ ইন্ট্ৰডাকশ্যনটো মই দিলোঁ মোৰ নাম হৈছে মাইতি দাস যেহেতু এতিয়া দেশৰ পৰিস্থিতি ইমান ভাল নহয় কোভিড-19 2022 পুৰা বৰবাদ কৰি দিয়াৰ নিচিনাই আৰু লকডাউনত ভালকৈ ওলাই যাবও নোৱাৰোঁ ঘৰত বহি বহি বৰ লগা হৈ গৈছে সেইকাৰণে মই ভাবিছোঁ কিছুমান ভিডিঅ'ছ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ইউটিউবৰ জৰিয়তে মোৰ লাইফষ্টাইলৰ ওপৰত আৰু আজি মই ভাবিছোঁ মই কেইটামান আপোনালোকৰ লগত ৱৰ্কআউট শ্বেয়াৰ কৰিব বিচাৰোঁ যোনকেইটা মই ডে টু ডে বেচিছত সদায় কৰোঁ মই নিজকে মেইনটেইন কৰি ৰাখিবলৈ চ' আহক মোৰ লগত চাই থাকিব জোতাযোৰ পিন্ধি লওঁ এতিয়া আচ্ছা ৱৰ্কআউট কৰাৰ আগত ফাৰ্ষ্ট অফ অল মই ফ্ৰী হেণ্ডছবিলাক কৰি ল'ম আপোনালোকক দেখাই থাকিম চাই থাকিব আপোনালোকে আৰু ষ্টেণ্ড কৰি ল'ম Let's have a bit of fun till I downfall. My love, if you feel like I do right now, don't say you're on the run to the other side. My love. But you never do. Sugar, there's a reason why we lose. You say you wanna cry, but you never do. Sugar, there's a reason why we lose. You want. Let's have a bit of fun till I downfall. My love, if you feel like I do right now, don't say you're on the run. আজিলে ইমানখিনিয়ে পিছলৈ আৰু ভিডিঅ'ছ আনিম মই মোৰ লাইফষ্টাইলৰ ওপৰত আৰু কিছুমান ইনফৰ্মেটিভ ভিডিঅ'ছ মই যোনখিনি জানো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ক'ব ট্ৰাই কৰিম আৰু আপোনালোকেও যাতে মোক কয় যিহেতু এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' কিবা ভুল হ'লে শিকাই দিয়ে যেন আৰু লগতে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপিব নাপাহৰিব থেংক ইউ